তো আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ মই চেনেললৈ। তো বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আজি আৰম্ভনো কি কৰিম, এতিয়া দিনটো বৰষুণেই দি আছে। নিউজত কোৱা মতে 5 দিন বৰষুণ দিব। বৰষুণ দিয়াৰ ফলত আমাৰ পানীটো হ'ব, ফিক্সে পানীটো আগতে হোৱা বুলি কৈছোঁ। তো আমাৰ এই তাতে নদীটো মই জুম কৰি পিছত দেখাম বাৰু ওলাই পেলাই, পূৰা একদম পাৰ লাগক হৈছে এনেকৈ। তো বাকী চাই থাকক ভিডিঅ'টো আকৌ দেখি, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেকি। গাইছ মই এতিয়া যাম ধান বান্ধিবৰ কাৰণে, আলু ধান, বড়ো ধানৰ খেতি। এইবিলাক হৈছে ধান, এইখিনি এক বস্তা ধান, এইবিলাক বস্তাটো এইটো বস্তা এনে গুড়া। অলপ তেতিয়াহ'লে ধানকেইটাকে বান্ধিলে নে কি, খাবতো লাগিব ন, বৰ চাউলৰ ভাত, নিজে খেতি কৰা ধান, খাই চাম কেনেকৈ। বজাই হ'ল এতিয়া এইবিলাক ধান, ইয়াতে এক মোনা আছে ধান, ইয়াতে আছে এনেকৈ ধান। তো এতিয়া বান্ধি লৈ আহিম, বৰ্তমান চাইকেলখনতে লৈ যাম আৰু চলাই পেলাই। গাইজ বান্ধি লৈ আহিলোঁ, এটাতে ভিডিঅ' কৰিব নহ'ল, মেচিনৰ আৱাজৰ কাৰণে নকৰিলোঁ। তো ঘৰত যাই দেখাই আছোঁ। গাইজ বান্ধি লৈ আহিলোঁ, ওপৰত আছে গুড়াৰ, তলত চাউলটো তাৰমানে এইটো ল'বা জেগা নাই কাৰণে এইটো এনেকৈ লৈছোঁ। আৰু সেইটোত আছে গাইজ, এইটোত আছে গুড়া, এইটোত আছে চাউল। চাউলবিলাক ভাঙি গৈছে অলপ গাইজ, নতুন চাউলৰ ভাত খাম আৰু এইবিলাক। গৰম গৰম হৈ আছে, গৰম গৰম। বান্ধি লৈ আহে চাউলবিলাক এইবিলাক। চৰাই খুচৰি কি কৈছে দেখিছেনে গাইছ, এইবিলাক খৰচ চাউল। পিছফালৰ পৰা আহি পানী এয়া এইফালে লাগেচোন, চুল বগা বগা হৈ আহিছে। এই নাই আৰু গাইছ, আজিৰ ভিতৰত এইখিনি পানী পাব একদম আমাৰ ঘৰটো। এইবিলাক মানুহ গৈছে ভালকৈ, গৰু ছাগলী ধৰক দিবা জেগা নোহোৱা হৈ গৈছে গৰুটোতে। আমাৰ মিষ্টাৰ এনে কাপোৰ বৈ আছে, কাৰোবাক যদি কাপোৰ লাগে কণ্টেক্ট কৰিব হা, চাদৰ মেখেলা এনেকুৱা নাম কৈছোঁ। এইবিলাক হৈছে কাপোৰ সূতা, এনেকৈ এনেকৈ কেনেকৈ কৈছোঁ ময়ে বুজি পোৱা নাই গাইছ, এহেঁতেহে জানে। কোনটো ডিজাইন কৰিবি কাপোৰত, কোনটো ডিজাইন কৰিবি, এইটো কৰিবি নেকি? ডিজাইন দিয়ে থৈছে বোলে এইবিলাক, ঠিক গাইছ ডিজাইন তেনেদৰে কৰি দেখাই দিওঁ চাওকচোন। এইটো এনেকৈ দিলা, তাৰপিছত ডিজাইন হৈ যাব। এতিয়া এইটো এনেকৈ দেখাই দিছোঁ আৰু ভিডিঅ'ৰ মাজতে। তাৰপিছত এইটো এনেকৈ উলিয়াই দিলে, চিৰি এটা আছিল তাৰে দিলে এনেকৈ, গুলি যাব দিছে একদম দেই, আকৌ ফৰতকৈ মাৰি দিওঁ একবাৰ, চিৰি যিসকলে নাজানে সিহঁতে চাব এইবাৰকৈ, কিন্তু ইছ এই ৰাম দেখিছেনে গাইছ, কি হিচাপত ফুল তোলে। চিৰিটো একলৈকে লৈছে একেবাৰে। হঠাৎ আকৌ শুনিলোঁ বোলে আমাৰ এইটো জেগাত মাথাউৰি ভাঙো ভাঙো হৈছে। তো সেইকাৰণে ফটাফট বাহিৰলৈ ওলাই আহিছোঁ ৰ'ব, পিছত দেখাই আছোঁ গৈ কিনে ভিতৰত কাপোৰ দিছোঁ। তো চাওকচোন পানী কিমান আহি পালে এইবিলাক, তো ৰাতিৰ ভিতৰত আহিয়ে যায় নেকি হিচাপে নাই ভাই, কি হ'ব আৰু এইবাৰ। আমাৰ ঘৰৰ ওচৰতে আছে নদীটো পূৰা ফুল, চাওকচোন কিমান ফুল হৈ আছে। যিমানে বৰষুণ দিছে মানে বায়ু আছে আৰু ভিতৰৰ পৰা পানী সোমাই আছে। খানোৱাৰ ফালে এটা চুইচ গেট আছে, চুইচ গেটটো বোলে খুলি দিছে গাইছ। এতিয়া গাছৰ পাত পানীত বাঢ়ি গৈছে একদম, কিমান পানী হ'ব লাগিব চিন্তা কৰকচোন। আৰু হ'ব বাকী আছে, তেতিয়াহ'লেতো কি হ'ব ঠিকেই নাই। তাত গুচি যোৱাৰ কাৰণে তেতিয়া ফুলকৈ দেখাব নোৱাৰিলোঁ, আকৌ আহিলোঁ কাপোৰৰ মাজলৈ, আকৌ ফুল বাচি আছে, তাৰে দৃশ্য অলপ কিছু কিছু দেখাওঁ। তো চাই থাকক তেতিয়াহ'লে। আচলি ডিজাইনটো যে তলৰ ফালৰ পৰা নাখাপে, সেইবিলাক তলৰ ফালৰ পৰা ডিজাইন তালৈকে আছে, তালৈকে আছে।
আপোনালোকে জানেনে কাপোৰ ববৰ কাৰণে? যদি জানে কমেণ্ট কৰি জনাবচোন। মই বৈ চাইছোঁ আৰু কেনে লাগে। এনেই মাজে মাজে কেতিয়াবা বহি যাওঁ আৰু এই চাওক এনেদৰে ফুল বাচি আছোঁ মই। সূতা এটা নিচিঙিলেই হ'ল, উল্টা উল্টা নহ'লেই হ'ল আৰু। চৰাইটো বিৰাট আটা পাৰি থাকে, কুইট 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 কৰি বেয়া কৰি দিছে একেবাৰে। বনাই আছে চাব পাৰে, সেইকাৰণে কমেণ্ট কৰি জনাব আৰু। পানীৰ মাজত যদি এইবিলাক দৃশ্য দেখাই আছোঁ আপোনালোকক, এইবিলাক কৰিলে মই কৈছোঁ এইখিনি তলৰ ফালৰ পৰা ডিজাইনটো দেখাই যায়। চিল্কি উঠা বস্তু মানে দেখে মই জাল লৈ পেলাই আছিলোঁ, ফাঁচি জাল এইবিলাক জাল মাছ ওলাইছে তাৰমানে আমাৰ তাতে। এইফালেও পানী অলপ অলপ, কিন্তু আমাৰ তাত আৰু মাছ ওলাইছে। ঘৰ পালোঁ আহি একদম জাল লৈ কিনে লৈ আহিছোঁ 30ৰ জাল, কিন্তু মাছ কি মাছ লাগে নাজানো আৰু। তুমি ৰাতি পাতাটো নেদেখাওঁ, একদম ৰাতিপুৱা দেখাম, তেতিয়া হ'ব কি মাছ লাগে। তেতিয়াহ'লে আজিলৈকে বাই বাই।